নমস্কাৰ বন্ধুসকল, মই এজন স্বাস্থ্যকৰ্মী হিচাপে এটা প্ৰগ্ৰেম অসমত চলি আছে। এটা ৰাষ্ট্ৰীয় প্ৰগ্ৰেম হয়, নেশ্যনেল প্ৰগ্ৰেম হয়। সেই প্ৰগ্ৰেমটোৰ নামটো হৈছে নেশ্যনেল প্ৰগ্ৰেম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ নন কমিউনিকেবল ডিজিজ। নন কমিউনিকেবল ডিজিজ মানে কি? আমি প্ৰথমতে বুজিব লাগিব যে নন কমিউনিকেবল ডিজিজ মানে হৈছে যিবিলাক বেমাৰ ইজনৰ পৰা সিজনলৈ খুচৰি যাব নোৱাৰে। নিজৰ স্বাস্থ্যটো নিজৰ বডিৰ ভিতৰতে সেইটো বিল্ড আপ হয়, মানে সেই বেমাৰটো হয় বিভিন্ন কাৰণে হ'ব পাৰে। এতিয়া সেই বেমাৰকেইটা থ্ৰুতে কৈ থওঁ, কেঞ্চাৰ, বিভিন্ন ধৰণৰ কেঞ্চাৰ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপ বুলি ক'লেই কথা নহ'ব, আমাৰ হৃদযন্ত্ৰৰ লগত জড়িত সকলো বেমাৰ, তাৰমানে কি কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ যিবিলাক হয়, ষ্ট্ৰক আপোনাৰ ব্ৰেইন ষ্ট্ৰক হওক বা যিয়ে নহওক, আপোনাৰ এই গোটেই বস্তুখিনি আপোনাৰ এই প্ৰগ্ৰেমটোৰ ভিতৰত সাঙুৰি লোৱা হৈছে। আৰু এইটো এই কাৰণেই কৰা হৈছে যত সম্ভৱ যে এই বেমাৰবিলাক ইনিচিয়েল অৱস্থাতে যদি আমি ধৰা পেলাব পাৰোঁ বা ইনিচিয়েল অৱস্থাত যদি ধৰা পৰে, তেতিয়াহ'লে ইয়াৰ নিৰ্মূলৰ ব্যৱস্থা আছে। যদি বেছি এটা ষ্টেজলৈ গুচি যায়, সেইটো মানে কি মানে কিয়ৰ কৰাটো সম্ভৱ নহয়। সি জিন্দগী থাকি যাব আৰু মানে কি জিন্দগী প্ৰেছাৰ, ডায়েবেটিছ তাৰ দৰৱ খাই থাকিবলগীয়া হ'ব পাৰে। গতিকে এটা ৰাষ্ট্ৰীয় এটা প্ৰগ্ৰেম লৈছে, যিটো প্ৰগ্ৰেমৰ নামটোৱে দিছে নেশ্যনেল প্ৰগ্ৰেম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ নন কমিউনিকেবল ডিজিজ। এতিয়া হৈছে এই বেমাৰৰ যিটো প্ৰগ্ৰেমটো চলি আছে, ৰাষ্ট্ৰীয় প্ৰগ্ৰেম আমাৰ এতিয়া অসমৰ সকলো গাঁৱে চহৰে চবতে হৈছে। প্ৰত্যেকটো হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰত্যেকটো চাব হেল্থ চেণ্টাৰ এৰিয়া আণ্ডাৰত যিখিনি পৰে, মানে প্ৰত্যেকখন গাঁৱে গাঁৱে সেই চাব চেণ্টাৰ এৰিয়া, HWC এৰিয়াত মানে প্ৰত্যেকগৰাকী আশা বাইদেউ এৰিয়াত এই প্ৰগ্ৰেমটো চলিছে। পৰ্যায়ক্ৰমে আহি আছে, এতিয়াও সম্পূৰ্ণকৈ চুবগৈ পৰাগৈ নাই, কিন্তু পৰ্যায়ক্ৰমে বস্তুবিলাক আহি আছে। আৰু সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ, বিশেষত তেওঁলোকৰ কাৰণে, যিসকল আশা বাইদেউ তেওঁলোকৰ কাৰণে। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান দীঘল হ'ব, ধৈৰ্য ধৰি স্কিপ নকৰি, মানে অলপ ভিডিঅ'টো আগুৱাই নাচাই আপোনালোকে চাব, তেতিয়া গোটেই বস্তুখিনি বুজি পাব। মূলতঃ ইয়াত এটা কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ যে এই প্ৰগ্ৰেমটো কৰাৰ আৰম্ভণিতেই আমাৰ আশা বাইদেউসকলৰ এটা ডাঙৰ ৰোল আছে। সেই ৰোলটো কি? CBAC বুলি এখন ফৰ্ম আছে, CBAC, তাৰমানে কি কমিউনিটি বেছড এছেছমেণ্ট চেকলিষ্ট। এই CBACখনত মানে কি হয়, আমাৰ গোটেই প্ৰগ্ৰেমটো ধৰা হৈছে 30 বছৰৰ ঊৰ্ধ্বৰ প্ৰগ্ৰেম। যিবিলাকৰ বয়স 30 বছৰ হৈ এদিন পাৰ হৈছে, তেওঁৰ পৰা আৰম্ভ কৰি যিমান বয়স নহয়, সকলো বয়সৰ লোকে লোকক এই প্ৰগ্ৰেমটোত সাঙুৰি লোৱা হ'ব, মানে 30 ইয়াৰৰ প্লাছ হ'লেই হ'ল। এতিয়া এই CBAC ফৰ্মখন যে ফিল আপ কৰিব লাগিব, আমাৰ আশা বাইদেউসকলে যিহেতু নিজৰ গাঁৱতেই থাকে, সকলোকে চিনি পায়, 30 বছৰ ওপৰৰ বয়সৰ কোনবিলাক মানুহ সকলো জানেই। গতিকে তেওঁলোকে ড'ৰ টু ড'ৰ ভিজিট দি এখন ঘৰত কেইজন মানুহ আছে তেওঁলোকৰ, তাৰে ছাপ'জ এখন ঘৰত 6জন মানুহ আছে, সেই 6জন মানুহৰে ভিতৰত 30 বছৰৰ ওপৰৰ বয়স বোলে 4জন। গতিকে সেই 30 বছৰৰ ওপৰৰ বয়সৰ 4জন মানুহকহে এই ফৰ্মখন ফিল আপ কৰিব লাগিব, এই CBAC ফৰ্মখন। এই CBAC ফৰ্মখন হৈছে 3টা পেজ আছে, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পেজটো কেইটামান লাইন আছে, মানে মুঠতে পেজ 3টা আছে। এই পেজ 3টা একদম সহজ হয়। আপোনালোকে যদি ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰি চাওঁতে খালি আপোনালোকে এটা কাম কৰিব, যিখন মানে আমাৰ এখন ৰেজিষ্টাৰ বুক দিছে, মানে CBACৰ ফৰ্মখন দিছে, আপোনালোকৰ হয়তো অলৰেডি হাতে আছে, এনেকুৱা এখন ডাঙৰ বুক দিছে দেই, CBAC ৰেজিষ্টাৰ আছে। এই ৰেজিষ্টাৰ মানে আপোনাৰ এনেধৰণৰ পেজবিলাকত এইবোৰ লিখা আছে। আপোনালোকে এই বুকখন উলিয়াই ল'ব, উলিয়াই লৈ পিনে মই ধুনীয়াকৈ এটাকে লাইন বাই লাইন পঢ়ি যাবলৈ চেষ্টা কৰিম, বুজাই যাবলৈ চেষ্টা কৰিম, আপোনালোকে বুজি যাব। গতিকে কথাটো ইমানেই। এতিয়া আমি ডাইৰেক্ট মানে যাওঁ CBACখনৰ প্ৰথম পেজটোলৈ। এটা কথা আকৌ এবাৰ কওঁ যে আপোনালোকে যদি স্কিপ কৰি সম্পূৰ্ণকৈ নাচায় ভিডিঅ'টো, তেতিয়াহ'লে বুজি নাপাব। একদম সহজ, আপোনালোকে খালি টাইম এটা উলিয়াই ল'ব, উলিয়াই লৈ ধুনীয়াকৈ চাব। গতিকে আহক আমি পেজ নম্বৰ 1লৈ যাওঁ। তেতিয়াহ'লে আমি পোনে প্ৰথম পেজটোলৈ যাওঁ। প্ৰথম পেজটোত মই
এনেকৈ জুম কৰি লৈছোঁ। আপোনালোকে বহীখন উলিয়াই ল'ব, চিবেক ফৰ্মখন, আৰু ইয়াৰ লগত মিলাই মিলাই ধুনীয়াকৈ শুনি যাব আৰু বুজি যাব। লাহে লাহে চাব, ধুনীয়াকৈ বুজি যাব। এতিয়া প্ৰথম পেজটোত লিখা আছে কমিউনিটি বেছ এছেছমেণ্ট চেকলিষ্ট, মানে চিবেক ফৰ্মখনৰ কথাই লিখা আছে ইয়াত আপোনাৰ ডেটটো ভৰাই দিব লাগিব, তাৰিখটো এয়া কোন তাৰিখৰ দিনাখন কৰিছে। তাৰপিছত প্ৰথমতে আছে সাধাৰণ তথ্য। এই গোটেই কলমটো সাধাৰণ তথ্য বিচাৰিছে। প্ৰথমতে আছে আশাকৰ্মী নাম, আপোনাৰ নিজৰ নামটো লিখিব, আশাকৰ্মী বাইদেউ। তাৰ পিছৰ কলমটোত আছে আপোনাৰ MPW/ANM কৰ্মী নাম। দুইজনে নাম লিখিব পাৰে, বোলে এজনৰ নাম লিখোঁ, এজনৰ নামো লিখিব পাৰে। তাৰপিছত আপুনি বাওঁফালে যদি চাই, সোঁফালে যদি চাই আপুনি গাঁও নে চহৰ, আমাৰতো গাঁৱেই হ'ব, গাঁও লিখিব, কোনখন গাঁও, আপোনাৰ নিজৰ গাঁওখন নাম, উপকেন্দ্ৰটো নামটো লিখি দিব, নিজৰ উপকেন্দ্ৰটো দেই। তাৰ পিছৰ কলমটোত নেক্সট পেজটোত PHC UPHC, ইয়াত আপোনাৰ যিটো হয় PHC নামটো লিখি দিব। নেক্সট আমি যাওঁ ব্যক্তিগত তথ্য। গম পাইছেনে? মানে যিজন মানুহৰ 30 বছৰ উৰ্ধৰ যিজন মানুহৰ আপুনি চিবেক ফৰ্ম ফিল আপ কৰিবলৈ গৈছে, তেখেতৰ ব্যক্তিগত তথ্যটো এই কলমটোত বিচাৰিছে। নামটো দিলে প্ৰথমতে, তাৰপিছত দিলে বয়সটো, লিংগ মানে তেওঁ মেল নে ফিমেল নে মতা নে মাইকী সেইটো দিব, ঠিকনাটো গাঁওখন দিলে। তাৰ পৰা সোঁফালে যাব যিকোনো পৰিচয় পত্ৰ, ইয়াত দিছে আধাৰ কাৰ্ড, অন্যান্য UID, ভোটাৰ ID। আপোনালোকে পাৰিলে আধাৰ কাৰ্ডৰ নাম্বাৰটো শুদ্ধকৈ লিখিব, 2-3বাৰ চেক কৰি লিখিব। আৰু লগতে আপোনালোকে আপোনালোকৰ লগত লৈ যোৱা বাকী অন্য বহীত ধুনীয়াকৈ আপুনি অন্য যদি কাৰ্ড পায়, পান কাৰ্ড হওক, ভোটাৰ ID হওক, ইয়াত স্পেচিয়েলি আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ কথা কৈছে, সেইবিলাকৰ নাম্বাৰটো শুদ্ধকৈ লিখি লৈ আনিব। নেক্সট এইফালে বয়স, লিংগ, ঠিকনা হৈ গ'লতো। এইটো ছাইডত পৰিচয় পত্ৰটো লিখিলে আপোনালোকে শুদ্ধকৈ লিখিব, তাত ডেট অফ বাৰ্থটোও লাগিব, ধুনীয়াকৈ লিখি আনিব। ৰাজ্যিক স্বাস্থ্য বীমা আঁচনিৰ অন্তৰ্গত হয় নে নহয়, যদি হয় হয় দিব, যদি নহয় নহয়। যদি হয় তাৰ বিৱৰণটো কোনটোত অন্তৰ্ভুক্ত হয় সেইটো লিখিব। ফোন নাম্বাৰ, ব্যক্তিগত ফোন নাম্বাৰ, পৰিয়ালৰ সদস্য, যিজন সদস্য আপুনি চিবেক ফৰ্মখন ফিল আপ কৰিছে, তেওঁ যদি ব্যক্তিগত ফোন নাম্বাৰ আছে, ফোন নাম্বাৰটো দিব। নহ'লে একেখন ঘৰতে বাস কৰা পৰিয়ালৰ অন্যৰ সদস্যৰ ফোন নাম্বাৰটো আনিব। পৰাপক্ষত বেলেগৰ যাৰ তাৰ নাম্বাৰ নিদিয়াই ইয়াত খুব ভাল, কাৰণ আজিকালি প্ৰত্যেকৰ ঘৰে ঘৰে ফোন আছে, মোবাইল আছে, এটা হ'লেও আছে। সেই ফোন নাম্বাৰটো ইয়াত লিপিবদ্ধ কৰি দিব ধুনীয়াকৈ, শুদ্ধকৈ দেই। তাৰপিছত ব্যক্তিগত তথ্যৰ পিছত আহিলে এই ব্যক্তিজনৰ উল্লেখ কৰা যিকোনো লক্ষণ আছেনে, কেইটামান প্ৰশ্ন সুধিছে। তাৰ ভিতৰত দেখাত অসুবিধা হয়, অসুবিধা পায় নেকি দেখাত, পৰিচিত বিকলাংগ, দেখোঁতেই কিবা মানে মানুহজন কিবা বিকলাংগ নিচিনা লাগিছে নেকি, বিচনাত পৰি থাকে নেকি, পৰি থকা, দৈনন্দিন জীৱন যাত্ৰাৰ ক্ৰিয়াকলাপৰ কাৰণে সমৰ্থনৰ প্ৰয়োজন, মানে বেলেগে কিবা সহায় কৰিলেহে কিবা কিবি দৈনিক যিবিলাক কাম, ধৰি লেট্ৰিন যোৱা, গা ধোৱা, অন্য কিবা কিবি কামত বেলেগৰ সহায় প্ৰয়োজন হয় নেকি, সেই কথাটো সুধিছে। আৰু সেইটো যদি হয় নহয়, অপজিতে এই জেগাখনত যদি হয় হয় লিখিব, যদি নহয় নহয়, যদি হয় ইয়াৰ বিৱৰণটো লিখি দিব, কোনটোত তেখেতক সহায়ৰ প্ৰয়োজন হৈছে। বুজি পাইছেনে? অকণমান দীঘলীয়া হ'ব, আপোনালোকে লাহে লাহে চব ধুনীয়াকৈ পাৰিব। এতিয়া প্ৰথমটো আছিলে, ঠিকে আছে, মানে প্ৰথম এখন মানে সাধাৰণ তথ্যখিনি হৈ গ'ল। এতিয়া খণ্ড ক খণ্ডত কি বিচাৰিছে, বিপদাশংকা সমীক্ষা, তাৰমানে বিপদ সংকুল কিছুমান মানে পইণ্ট থাকে, কিছুমান আপোনাৰ কি বুলি ক'ব, এতিয়া আপোনাক কিছুমান মানে পৰিচিত কিছুমান বিপদ সংকুল সংকেত থাকে, সেই সংকেতবিলাকৰ বা যিবিলাক আমি ওপৰে ওপৰে দেখিলে সেই বস্তুখিনি আমি দেখোঁতে যিখিনি পাম,
সেই তাৰ এটা সমীক্ষা ইয়াত ল'বলৈ কৈছে। খণ্ড ক প্ৰথমতে সুধিছে প্ৰশ্ন, এফালে প্ৰশ্ন আহিলে, তাৰপৰা প্ৰকাৰটো দিছে, তাৰপৰা আপোনাৰ তথ্য বৃত্তাকাৰে ঘূৰাই সূচিত কৰিব। প্ৰশ্নৰ তলত আছে 1 2 3 4 তেনেকে 6টা প্ৰশ্ন আছে দেই। প্ৰথম প্ৰশ্নত আপোনাৰ বয়স কিমান সম্পূৰ্ণ বছৰত লিখিব দেই। আপুনি বোলে 30 বছৰ হ'ল, 30 বছৰ লিখিব, 40 40 42 যিমানে হয় এনেধৰণে নিলিখিব। বোলে 40 বছৰ 3 মাহ নিলিখিব, সম্পূৰ্ণ বছৰত লিখিব। 1 নম্বৰ প্ৰশ্ন, প্ৰকাৰত লিখিব তেখেতৰ বয়সটো 0 পৰা 29 বছৰ বয়সত নেকি, 30 বছৰৰ পৰা 39 বছৰ বয়সৰ ভিতৰত পৰে নেকি, 40ৰ পৰা 49 বছৰ বয়সৰ ভিতৰত পৰে নেকি, আৰু 50ৰ পৰা 59 বছৰ বয়সৰ ভিতৰত পৰে নেকি, নতুবা 60 বছৰ বা তাতোকৈ ঊৰ্ধ্ব বয়স হয় নেকি। যি ছাপোজ আপোনালোকে চিবেক কৰিবলৈ যোৱা মানুহজনৰ বয়স ধৰি লওক 44 বছৰ, 44 বছৰ হ'লে আপোনাৰ এই 40ৰ পৰা 49 বছৰ বয়সৰ ভিতৰত পৰিব। এইফালে অপজিটত কি আছে, আপোনাৰ তথ্য বৃত্তাকাৰে ঘূৰাই সূচিত কৰা জেগা 2 আছে। তেতিয়া 2টোত আপোনাৰ চাৰ্কল এটা সৰুকে কৰি দিব, আঁচডালো বাহিৰৰ আঁচডালত নলগাকে দেই, ধুনীয়াকে। তেতিয়া আমি গম পাম যে এই কলমটো যিজন মানুহৰ আমি তথ্য বিচাৰি গৈছো চিবেকৰ কাৰণে, তেওঁৰ বয়সটো 2 নম্বৰ। 2 নম্বৰ মানে তেখেতৰ বয়স 40ৰ পৰা 49 বছৰ বয়সৰ ভিতৰত হ'ব। ঠিক তেনেদৰে এইফালে স্ক'ৰ লিখিবলৈ গৈছে। 2 নম্বৰ প্ৰশ্নটোত বিচাৰিছে যে আপুনি ধোঁৱা, মানে সেই ব্যক্তিজনে ধোঁৱা বা ধোঁৱাবিহীন ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰে নেকি। ধোঁৱা মানে যিবিলাক খালে ধোঁৱা ওলায়, যিবিলাক খালে ধোঁৱাবিহীন, মানে চেদা, চিগাৰেট হওক, চেদা হওক, বিড়ি হওক, ভাং হওক ইত্যাদি বস্তু কিবা তেওঁ সেৱন কৰে নেকি। যদি কৰে, ইয়াত দিছে কেতিয়াও নকৰে, আগতে কেতিয়াবা ব্যৱহাৰ কৰিছিল নে, নিয়মীয়া, তাত যিটো হয় আপোনাৰ লিখিব। যদি কেতিয়াও নকৰে 0 হ'ব, আগতে ব্যৱহাৰ কৰিছিল নে, যদি কৰিছিলে 1 দিব, যদি নাই কৰা সেইটো 0ই হ'ব। নিয়মীয়াকে যদি কৰে তেতিয়া 2 স্ক'ৰটো চাৰ্কল কৰিব। তেতিয়া ইয়াৰ পইণ্টটো ইয়াত স্ক'ৰলৈ আহিব। স্ক'ৰৰ কথাটো পিছত ক'ম বাৰু দেই। 3 নম্বৰতে বিচাৰিছে আপুনি আপুনি নিয়মীয়াকৈ সুৰা সেৱন কৰে নেকি। সুৰা মানে মদ, সাজ পানী হওক, যি লোকেল যি ভাষাতে নকয়, হয় বা নহয়, হয় হ'লে হয় দিব, নহয় হ'লে নহয় দিব, এইফালে চাৰ্কল কৰিব। 4 নম্বৰতে কঁকালৰ জোখ মাখ চেণ্টিমিটাৰ দেই, এইটো কেতিয়াও ইঞ্চিত নল'ব, চেণ্টিমিটাৰ ল'ব। আপোনালোকে ইতিমধ্যে এডাল চাগে টেপ কিনিছে, 20-30 টকা ল'ব। সেই টেপডালে আপোনাৰ কঁকালৰ যিটো নাভিৰ পোনত কঁকালৰ ঘেৰটো ল'ব, ঘেৰটো চেণ্টিমিটাৰ যিমানটো পাব নহয়, স্কিনৰ ওপৰত ল'ব দেই। কাপোৰৰ ওপৰত ল'লে সেইটো বেছি দেখাব, সেইটো নহ'ব, সেইটো মিলাই মেলি আপোনালোকে ল'ব। যদি আপোনালোক যিহেতু মাইকী মানুহ হয়, গতিকে মাইকী মানুহৰ লগত ল'বলৈ অসুবিধা একো নহয়। যদি আপোনাৰ বয়সস্থ মানুহ বা বেলেগ মতা মানুহৰ ক্ষেত্ৰত যদি ল'বলৈ অসুবিধা হয়, আপোনালোকৰ ঘৰৰ কোনোবা বা তেওঁলোকৰ ঘৰৰ কাৰোবাৰ সহায় লৈ পিনে সেইটো ৱেষ্ট চাৰ্কামফাৰেন্সটো জোখটো ল'ব। ইয়াত দিছে মহিলা পুৰুষ, মহিলাৰ আৰু পুৰুষৰ ক্ষেত্ৰত কিমান কিমান হ'ব লাগে, এটা ৰেঞ্জ এটা দিছে। মহিলাৰ ক্ষেত্ৰত 80 চেণ্টিমিটাৰ বা তাৰ কম, আপুনি যিটো জোখ পাব সেই জোখটো 80 চেণ্টিমিটাৰ বা তাৰ কম নেকি, বা 80 চেণ্টিমিটাৰৰ পৰা 90 চেণ্টিমিটাৰ ভিতৰত হয় নেকি, বা তাতকৈ কম নেকি, বা 90 চেণ্টিমিটাৰৰ অধিক নেকি। যিটো পায়, যিটো হ'ব সেইটোতে এইফালে চাৰ্কল কৰিব। যদি পুৰুষ হয় পুৰুষত, যদি মহিলা হয় মহিলাত আপুনি টিকমাৰ্কটো দি দিব, যদি পুৰুষ হয় পুৰুষত টিকমাৰ্কটো দিব। তেতিয়া গম পোৱা যাব মহিলা নে পুৰুষৰ। আৰু পুৰুষৰ ক্ষেত্ৰত সেই একে 90 চেণ্টিমিটাৰ বা তাৰ কম, 90 পৰা 100 চেণ্টিমিটাৰ বা তাৰ কম, 100 চেণ্টিমিটাৰ অধিক, এই ধৰণে স্ক'ৰটো এইফালে আমি ইয়াত পিছত কেলকুলেট কৰিম। 5 নম্বৰটো আপুনি সপ্তাহত কমেও 150 মিনিট সময় কোনো শাৰীৰিক অভ্যাস কৰেনে। সুধিছে যে মানুহজনে সপ্তাহত, মানে এসপ্তাহত 150 মিনিট, 150 মিনিট মানে কিমান হ'ব, 2 ঘণ্টাত 120 মিনিট নহয় জানো, 60 120, আঢ়ৈ ঘণ্টা। 2 ঘণ্টাত 120, 150, আঢ়ৈ ঘণ্টা, মানে এসপ্তাহত কোনোবা সেই ব্যক্তিজনে মিনিমাম 150 মিনিট বা আঢ়ৈ ঘণ্টা এসপ্তাহত শাৰীৰিক অভ্যাস কৰেনে, বা তেখেতে খুব জল্দি খোজকঢ়াই হওক বা চাইকেল কৰাই হওক বা ব্যায়াম কৰাই হওক বা যিয়ে নহওক অন্য কামেই হওক, অলপ মানে শাৰীৰিক অভ্যাস, মানে শাৰীৰিক কষ্ট কাম
এক্সাৰচাইজ কৰাৰ কাৰণে কিবা কৰাই নাই। যদি কৰে এসপ্তাহত কমেও 150 মিনিট, এফালে যদি কৰে, যদি এসপ্তাহত কমেও 150 মিনিট, এসপ্তাহত 150 মিনিট সময়ৰ কম। যদি 150 মিনিট কৰে তেতিয়াহ'লে এইটো 0টো কৰিব। যদি 150 মিনিটৰ যদি কম কৰে তেতিয়াহ'লে সেইটো 1টো চাগল কৰিব লাগিব। নিশ্চয় বুজি পাইছে। নেক্সটত আহিলে 6 নম্বৰ। আমি এই পেজটোৰ প্ৰথম পেজটোৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। ইয়াত দিছে যে আপোনাৰ পৰিয়ালৰ ইতিহাসত কাৰোবাৰ উচ্চ ৰক্তচাপ মানে হাই প্ৰেছাৰ, মধুমেহ মানে ডায়েবেটিছ আৰু হৃদৰোগ আছে নেকি? হৃদৰোগ মানে আপোনাৰ মানে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, যিবিলাক মানে হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰ কিবা আপোনাৰ পৰিয়ালত আছে নেকি, সেইটো সোধ-পোছ কৰিলে গম পোৱা যাব। সেইটো ধৰি লওক যিজন ব্যক্তিয়ে কৈছে তেখেতৰ পিতৃ মাতৃ বা তেখেতৰ ককা বা বৰ্তমান থকা ককাই ভাই এনেকুৱা কাৰোবাৰ মানে বংশবৃক্ষত এইটো আছে নেকি? যদি আছে হয় দিব, যদি নাই নয় দিব। যোনটোৱে হয় এইফালে স্ক'ৰটো ছাগল কৰিব। এই ধৰণে যে স্ক'ৰকেইটা যে ছাগল কৰিলে আপোনালোকে চিৰিয়েল নম্বৰ 1 2 3 4 5 6 ছটা ছাগল কৰিছেতো, তেতিয়া আমি এই কলমটোৰ মানে খণ্ড ক ইয়াৰ মুঠ নম্বৰ এই স্ক'ৰটো আমি এইফালে ইয়াত দিব লাগিব। টোটেল স্ক'ৰ মুঠ নম্বৰ। এতিয়া মুঠ নম্বৰ আমি এতিয়া কেনেকৈ দিম? ইয়াত ৰাইট স্ক'ৰ 1 নম্বৰটো আপুনি যিটো পালে, যদি 0 হয় সেইটো স্ক'ৰত নাহে, যদি 1 হয় 2 হয় 3 হয় সেইটা স্ক'ৰত আহিব। কথাটো গম পাইছেনে? 30+ৰটো তেতিয়া যদি ইয়াত যদি এটা হয় ইয়াত এটা স্ক'ৰটো আহিবই। 2 নম্বৰতে 1 2 3 তিনিটা আছে, তাত যিটো স্ক'ৰ আহিব সেইটো স্ক'ৰ ইয়াত হ'ব। 3 নম্বৰ স্ক'ৰ যিটো পায় সেইটো হ'ব। 4 নম্বৰ যিটো স্ক'ৰ পায় সেই স্ক'ৰটো ইয়াত আহিব। 5 নম্বৰটো স্ক'ৰটো ইয়াত আহিব। 6 নম্বৰ স্ক'ৰটো ইয়াত আহিব। এতিয়া স্ক'ৰটো কাউণ্টটো আমি এই ধৰণে কৰিম। স্ক'ৰকেইটা কাউণ্ট কৰোঁতে এই যে 0 0 0 0 আছে, 0 0 0 0 স্ক'ৰকেইটা কাউণ্টত নাহে। বাকীকেইটা যদি কাউণ্টত আহে তেতিয়া আমি সেইকেইটা কাউণ্ট কৰি লৈ ল'ম। কথাটো গম পাইছেনে? প্ৰথমটো 0 আছে, ছেকেণ্ড নম্বৰটো 0 আছে, থাৰ্ডটোতো 0 আছে, ফ'ৰ্থটোতো 0 আছে, ফিফ্থটোতো 0 আছে, 6 নম্বৰটোতো 0 আছে। প্ৰতিটোতে যদি 0 হয় তেতিয়াহ'লে আমাৰ স্ক'ৰ 0 হ'ব। আৰু প্ৰতিটোতে যদি কিবা এটা যদি স্ক'ৰ হয় তেতিয়াহ'লে আমি সেই স্ক'ৰটো ইয়াত কাউণ্ট কৰিম। ছাপ'জ ধৰিলোঁ আমি 3 পালোঁ। 3 যদি স্ক'ৰ হয় ইয়াত আমি 3 লিখিব লাগিব। এই যে মুঠ নম্বৰ এগেইনষ্টত ইয়াত আমি স্ক'ৰটো লিখিম 3 4 5 যি পাওঁ আমি সেইটোৱে লিখিম। তলত আৰু এটা কথা লিখিছে যে এই পেজটোৰ বিষয়ে, এই যিখিনি আমি এতিয়ালৈকে ল'লোঁ তাত কৈছে যে প্ৰত্যেক ব্যক্তিৰ অসংক্ৰামক ৰোগ সূচক নম্বৰ যিমানে নহওক কিয় অসংক্ৰামক ৰোগৰ পৰীক্ষা কৰিব লাগে। তাৰমানে কৈছে যে এই যিবিলাক সূচাংক যিটো নম্বৰ দিলে, মুঠ নম্বৰটো যিমানেই নহয় কিন্তু প্ৰত্যেকজন ব্যক্তিৰে এই নন কমিউনিকেবল ডিজিজৰ এটা পৰীক্ষা কৰিব লাগে, মানে স্ক্ৰিনিং কৰিব লাগে। তাৰপিছত কৈছে যে কোনো ব্যক্তিয়ে 4 নম্বৰতকৈ অধিক নম্বৰ লাভ যদি কৰে অসংক্ৰামক ৰোগৰ শংকা থকাটো সূচিত কৰে। এনে ব্যক্তিৰ বাবে অনুষ্ঠিত সংক্ৰামক ৰোগৰ নিৰ্ণয় দিৱসত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে। তাৰমানে কি, এই যে আমি নম্বৰকেইটা যিকেইটা নম্বৰ পালোঁ 1 2 3 4 5 6ৰ এই সূচাংক নম্বৰ যদি আমি হিচাপ কৰি যদি মুঠ নম্বৰ যদি 4 বা তাতকৈ যদি বেছি পাওঁ, 4তকৈ যদি বেছি পাওঁ তেতিয়াহ'লে সেইজন ব্যক্তি আমি স্ক্ৰিনিং কৰিব লাগে, বা ওচৰত যদি কিবা এনেকুৱা কেম্প যদি হয় নহয়, এনেকুৱা অসংক্ৰামক ৰোগৰ নিৰ্ণয় দিৱসত স্ক্ৰিনিং কৰিবৰ কাৰণে আমি পঠাব লাগে। ইয়াত মই লিখাটোহে কৈছোঁ, কিন্তু আমাৰ যদি স্ক্ৰিনিংটো হয়, স্ক্ৰিনিঙত কি কৰিব লাগে, আমি সেই ব্যক্তিসকলক স্ক্ৰিনিং কৰোঁতে ভাল ধৰণে কৰিব লাগে যে কি প্ৰব্লেম আছে বা কি হয় গোটেইখিনি আমি চালি জাৰি লৈ তাক নেক্সট ষ্টেপত কি কৰিব লাগিব আমি সেইখিনি কথা আলোচনা কৰিম। এইটো হৈছে আপোনাৰ 1 নম্বৰ পেজৰ কথা। আপোনালোকে এই পেজটো আকৌ যদি চাব বিচাৰে ধুনীয়াকৈ আপোনালোকে গৈ চাব, চাই পিনাই আপোনালোকে ধুনীয়াকৈ লাহে লাহে 2বাৰ 3বাৰ চাব, সম্পূৰ্ণকৈ বুজি পাব। এতিয়া আহোঁ আমি দ্বিতীয় পেজলৈ। এয়া 2 নম্বৰ পেজটোত আমি চাবলৈ গৈছোঁ। ইয়াতো ঠিক তেনেকৈ প্ৰথমতে
খণ্ড খ বুলি আছে, খণ্ড খৰ খণ্ড 1 এনেকে তললে খটো ঠিক হ'ব লাগিছিলে চাগে, এনেকে প্ৰিণ্টিং মিছ হৈছে। এনেকে আমি এইখিনি চাব লাগে, ইয়াতো একদম সহজ আছে, এইখিনি আমি এবাৰ চাই লওঁ। খণ্ড খ, তলৰ লক্ষণসমূহ ৰোগীগৰাকীৰ ক্ষেত্ৰত পৰিলক্ষণৰ হয় নে নহয় সোধক। এইখিনি সুধিবলৈ গৈছে, সুধি পিনে তাৰ উত্তৰটো ল'বলৈ গৈছে হয় বা নহয়। খ 1, মহিলা আৰু পুৰুষ, এইফালে আপুনি চাওক হয় নহয় দিয়া আছে, হয় নহয় দিয়া আছে দেই। মহিলা পুৰুষ উভয়ৰ ক্ষেত্ৰত আপুনি এইটো সুধিব লাগিব 30+ মানুহবিলাকক। প্ৰথমতে কৈছে, আমি প্ৰথম পেজতে অলৰেডি গম পাইছো যে সেই মানুহজন মতা নে মাইকী তাত আমি উল্লেখ কৰা আছে, গতিকে সেই একেখন চি বেকৰে এইটো দ্বিতীয় পেজ। প্ৰথম প্ৰশ্নটো হৈছে উশাহ চুটি চুটিকৈ লোৱা, উশাহ চুটি চুটিকৈ লয় নেকি সুধিব, হয় যদি হয়, নহয় যদি নহয়। 2 সপ্তাহৰ অধিক কাহ হৈ থকা, 2 সপ্তাহতকৈ অধিক কাল মানে 14 দিনৰ যদি অধিক কাহ হৈ আছে নেকি, যদি হয় হয় দিব, যদি নহয় নহয়। থু সেকাৰত তেজ ওলাই নেকি, যদি বেছিকে কাহ হৈ থাকে 2 সপ্তাহৰ ওপৰত যদি সেকা ওলাই তেতিয়া তাত আপোনাৰ তেজ যায় নেকি সেইটো সুধিছে, হয় হলে হয়, নহয় হলে নহয়। 2 সপ্তাহতকৈ অধিক দিন জ্বৰত ভুগি থকা, জ্বৰ হৈ আছিলে নেকি 2 সপ্তাহতকৈ অধিক কাল, এইটো কি কাৰণে হৈছে, তাতকৈ বেছি যদি থাকে তেতিয়াহ'লে হয়তো মেলেৰিয়া হ'ব পাৰে। গতিকে এই কুৱেশ্যনটো সুধি যদি হয় হয়, নহয় নহয়, 2 সপ্তাহতকৈ বেছি কাল জ্বৰত ভুগি থকাটো হয় যদি হয়, নহয় যদি নহয়। তাৰপিছত ওজন হ্ৰাস হোৱা, ওজনটো তেওঁ ধৰি লওক আগৰ মাহতকৈ এই মাহত ওজনটো হ্ৰাস হৈছে নেকি ক্ৰমান্বয়ে। ৰাতি ঘামি থকা, ৰাতি শুই থাকোঁতে খুব ঘামি থাকে নেকি ক্ৰমান্বয়ে। এইটো যদি সুধিব, এইটা সুধিলে যদি হয়, নহয় যদি নহয়। তাৰপিছত আপুনি যক্ষ্মা প্ৰতিৰোধী ঔষধ গ্ৰহণ কৰি আছে নেকি, কিছুমানৰ হয়তো টিবি হৈ আছে, তেওঁলোকে দৰৱ খাই আছে, যদি দৰৱ খাই আছে তেতিয়াহ'লে আপুনি ইয়াত হয় দিব, যদি নাই খোৱা নহয় দিব। কথাটো বুজি পাইছেনে? যক্ষ্মা ৰোগত আপোনাৰ পৰিয়ালৰ কোনোৱে ভুগি আছে নেকি, যদি হয় হয়, আছে যদি আছে, নাই যদি নাই। যক্ষ্মাৰ বিৱৰণটো ইয়াত দিব, বুজি পাইছেনে? ইয়াত বিৱৰণটো কি দিব যে তেখেতে কিমান দিন দৰৱ খাই আছে, কেতিয়া আৰম্ভ হৈছিলে, আপোনাৰ ডক্টৰ ৰিপৰ্টৰ পৰা চাই সেইখিনি ইয়াত মানে বস্তুটো থুলমূলকৈ বিৱৰণটো লিখি দিব লাগিব, আমুক তাৰিখৰ পৰা হৈ আছে, দৰৱ কণ্টিনিউ খাই আছে বা দৰৱ কণ্টিনিউ নাই খোৱা, যিটোৱে হয়। তাৰপিছতে হাতৰ তলুৱাত বাৰে বাৰে ঘাঁ হোৱা, হয় যদি হয়, নহয় যদি নহয়। হাতৰ তলুৱাত বাৰে বাৰে জিনজিননি হোৱা, হয় যদি হয়, নহয় যদি নহয়। অস্পষ্ট দৃষ্টি, চাওঁতে কিছুমান বস্তু অস্পষ্ট দেখে নেকি, হয় যদি হয়, নহয় যদি নহয়। পঢ়িবলৈ অসুবিধা হোৱা, অসুবিধা যদি পাইছে হয় দিব, যদি নাই পোৱা নহয় দিব। এসপ্তাহতকৈ অধিক চকুৰ বিষ হৈ থকা, হয় যদি হয়, নহয় যদি নহয়। এসপ্তাহতকৈ সেইটো শুনিবলৈ অসুবিধা হোৱা, কিবা কথা ক'লে শুনিবলৈ অসুবিধা হয় নেকি, হে কৈ থাকে বা কি কৈছে কৈ থাকে নেকি, এই কথাখিনি ইয়াত সুধিব। ঠিক তেনেকে ইয়াৰ অপজিতে আৰু অলপ বিৱৰণ আছে, আমি এতিয়া সেইখিনিলৈ যাওঁ হা। এই প্ৰথমৰ পৰা ইয়াতে আছিলে, এইফালৰখিনি আমি ললো, হয় হয়, নহয় নহয়। এইফালৰখিনি এতিয়া কি দিয়া আছে আমি সেইটো চাওঁ। ঢেৰ আছে, বৰ বেছিও নাই, কিন্তু চব মানে উজু, এবাৰ ভালকে চাই ল'ব পাৰিব। কঁপনি হৈ ঢলি পৰাৰ দৰে আগত হৈছে নেকি, তেনেকুৱা যদি হৈছে হয়, নহয় যদি নহয়। মুখ মেলাত কষ্ট পাইছে নেকি, হয় যদি হয়, নহয় যদি নহয়। মুখৰ ঘাঁ সংক্ৰমণ দেহত হোৱা ঘাঁ বা দাগ 2 সপ্তাহতকৈ ভাল নোহোৱা, এইটো এটা ডায়েবেটিছৰ লক্ষণ হ'বও পাৰে, গতিকে হয় যদি হয়, নহয় যদি নহয়। কণ্ঠস্বৰ সলনি হোৱা, ছালৰ দাগ ৰং সলনি হোৱা, হাতেৰে বস্তু ধৰাত অসুবিধা হোৱা, আপোনাৰ কণ্ঠস্বৰ সুৰৰ যিকোনো পৰিৱৰ্তন হোৱা, এইবিলাক যদি হয় হয়, নহয় নহয়, ইয়াত মানে লেপচি কথাও সোমাই আছে। গোটেই বস্তুখিনি একেলগে কম্পাইল কৰি ইয়াত মানে সুধিছে। হাতৰ তলুৱাৰে ঠাণ্ডা বা গৰম জাতীয় বস্তু স্পৰ্শ কৰিলে অনুভূতি হেৰুওৱা, হয় যদি হয়, নহয় যদি নহয়। যিকোনো ডাঠ ছাল
ছালত যিকোনো গাঁঠি, বাৰে বাৰে হাতৰ তলুৱাখন তলুৱাত ঠেৰেঙা লগা, হাত বা ভৰি আঙুলিবোৰ টেৰা হৈ যোৱা, এনেকে মানে ৰাতি কেতিয়াবা বেছিকে ঠাণ্ডা লাগিলে এনেকে যে সেয়ামতি ধৰা বুলি কয়, তেনেকুৱা ধৰণৰ হৈছে নেকি? হয় যদি হয়, নহয় যদি নহয়। নেক্সটত আছে হাত বা ভৰিত জিনজিননি বা ঠেৰেঙা লগা, ভৰিৰ দুৰ্বলতাৰ কাৰণে খোজ কঢ়াত অসুবিধা হোৱা, চকুৰ পতা বন্ধ কৰোঁতে কষ্ট হোৱা, ভৰিৰ দুৰ্বলতাৰ কাৰণে খোজ কঢ়াত অসুবিধা হোৱা। এইখিনি বস্তু হয় যদি হয়, নহয় যদি নহয়। ইয়ালৈকে এইখিনি তেনেধৰণে দিব। এই পিছৰ লাইনটো খ 2 কেৱল মহিলা, এই এইকেইটা 1 2 3 4 এইকেইটা অকল মহিলাৰ কাৰণে সুধিবলৈ দিছে দেই। হয় হয়, নহয় নহয়। ইয়াত আপোনাৰ য'ত CHO আছে তাত এইবিলাক কৰিব লাগিব, আৰু য'ত CHO নাই বৰ্তমান সদ্যহতে এইখিনি এই 2 নম্বৰ খ 2টো কৰিব নালাগে বুলি কৈছে। তথাপিতো অকণমান মানে বুজাই দিছো। স্তনত পিণ্ড মানে ব্ৰেষ্টত কিবা এনে গোটা গোটা কিবা হৈছে নেকি সেইটো চেক কৰিবলৈ সুধিব, হয় যদি হয়, নহয় যদি নহয়। স্তনবৃত্তৰ পৰা তেজ য'ত বগা তেজৰ দাগ থকা স্ৰাৱ আছে যদি আছে, নাই যদি সেইটো সুধি পিনে কৰিব, চেক কৰিবলৈ নহয়। বৰ্তমান আকৃতি আৰু আকাৰৰ স্তনৰ পৰিৱৰ্তন হৈছে নেকি, ঋতুস্ৰাৱৰ সময়ত ৰক্তক্ষৰণ হয় নি, হয় যদি হয়, নহয় যদি নহয়। এইফালে আৰু কেইটামান আছে। ৰজু নিবৃত্তিৰ পিছত ৰক্তক্ষৰণ, সহবাসৰ পিছত ৰক্তক্ষৰণ, দুৰ্গন্ধযুক্ত স্ৰাৱ, এইবিলাক যদি হয় হয়, নহয় নহয়। তেওঁ যিটো ক'ব সেইটোৱে লিখিব লাগিব ইয়াত। পিছত যেতিয়া স্ক্ৰিনিঙৰ কাৰণে যদি কিছুমান যদি হয় কিছুমান থাকে স্ক্ৰিনিং কৰিব, তেতিয়া সেইবিলাক আমাৰ ডক্তৰে বাকীখিনি যিখিনি কৰিবলৈ কৰিব। এতিয়া আমাৰ সোধ-পোছ কৰি অৰেলি যিখিনি আমি সোধ-পোছ কৰি পোৱা যায় সেইখিনি আমি হয় নহয় আপোনালোকে ইয়াত টিক মাৰ্ক কৰি আনিব। এতিয়া খ 2 পিছৰটো খ 2 জ্যেষ্ঠ নাগৰিক, বিশেষকৈ 60 বছৰৰ বা তাতকৈ অধিক 60 বছৰৰ ওপৰৰ মানুহবিলাকৰ ক্ষেত্ৰত এই কলমটো দিছে দেই। কেইটামান আছে। 60 বছৰৰ ওপৰৰ মানুহবিলাকৰ ক্ষেত্ৰত প্ৰথমতে সুধিছে যে খোজ কাঢ়োতে বা থিয় হোৱাত অসুবিধা অনুভৱ হোৱা, হয় যদি হয়, নহয় যদি নহয়। এইফালে আছে দৈনন্দিন কাৰ্যৰ কাৰণে অন্য লোকৰ ওপৰত নিৰ্ভৰ হোৱা, যেনে আহাৰ খোৱা, কাপোৰ পিন্ধা, দাড়ি কটা, গা ধোৱা, খোজ কঢ়া, পায়খানা কৰা আদিত কিবা যদি বেলেগৰ যে হেল্প নহ'লে যদি কৰিব নোৱাৰে, সেইটো হয় হ'লে হয়, নহয় হ'লে নহয় দিব। শাৰীৰিক অক্ষমতাৰ পৰা পীড়িত হোৱাৰ কাৰণে লৰচৰ কৰোঁতে সীমাবদ্ধ হোৱা, হ'লে অসমীয়া কথা বুজি পাইছে আৰু, হ'লে হয় দিব, নহ'লে নহয় দিব। আপোনাৰ ওচৰত থকা মানুহৰ নাম বা ঘৰৰ ঠিকনা পাহৰি যোৱা, এইটো বয়সৰ লগে লগে কিছুমানৰ হয়, কিছুমানৰ নহয়। যদি পাহৰি যোৱা গুণটো হৈছে হয় দিব, নহ'লে নহয় দিব। এই কথাখিনিৰ ওপৰত তলৰ এই বাক্যটোত কৈছে, যদিহে যিকোনো এজনৰ উপৰোক্ত লক্ষণসমূহৰ পৰা যিকোনো এটা হয়, তেনেহ'লে অতি সোনকালে ৰোগীজনক ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যাব, য'ত চিকিৎসক থাকে। এই জ্যেষ্ঠ নাগৰিকৰ এই যিকেইটা লক্ষণ ক'লে, খোজ কাঢ়োতে অস্থিৰতা, মানে হাত ভৰি থৰ নোহোৱা নিচিনা লাগে নেকি, শাৰীৰিক দৈনন্দিন কামবিলাক কৰোঁতে বেলেগক সহায় হ'লেহে কৰিব পাৰে নেকি, ইত্যাদি কথাবিলাক যদি কোনোবা এটা যদি হয়, তেতিয়াহ'লে আমি অতি সোনকালে নিয়েৰেষ্ট হস্পিটেললৈ লৈ যাব লাগিছে, য'ত নেকি ডক্তৰ থাকে। তাৰপিছত এই ওপৰত যে আমি যে চাই আহিছিলোঁ ইটো পেজত, যদি হয় তেনেহ'লে থুৰ নমুনা ওচৰৰ যক্ষ্মা পৰীক্ষা কেন্দ্ৰত দিবলৈ পৰামৰ্শ দিব। এই যে আমি ইয়াত পাইছিলোঁ যক্ষ্মা ৰোগত, যিখিনি যক্ষ্মা ৰোগত আপোনাৰ পৰিয়ালৰ যিকোনো ভুগিছে নেকি ইত্যাদিবিলাক যদি আমি ইয়াত যদি কিছুমান পাওঁ, হাতৰ তলুৱাত ঘাঁ হোৱা আৰু থু সেকা তেজ ওলাইছে নেকি, কাহটো 2 সপ্তাহতকৈ বেছি হৈ আছে নেকি, এনেবিলাক যদি আমি লক্ষণ পাওঁ, পজিটিভ পাওঁ, তেতিয়াহ'লে হয় যদি পাওঁ, তেতিয়াহ'লে নিয়েৰেষ্ট PHCত গৈ তেখেতে থুৰ স্পুটাম টেষ্টৰ কাৰণে যাবলৈ পৰামৰ্শ দিব লাগিব, আৰু তেওঁলোকেও যোৱা উচিত। আৰু এটা কথা কৈছে এইখিনি পঢ়াতে,
যদি উত্তৰ হয় তেনেহ'লে ANM MPW পৰিয়ালৰ সকলো সদস্য পৰীক্ষা কৰিব। তাৰমানে কি, যদি এইবিলাক যদি উত্তৰ যদি হয় বুলি কয় তেতিয়াহ'লে সোধপোছ কৰি MPW হওক, ANM হওক আৰু ছাবচেনৰ যিবিলাক থাকে CSO হওক, এই সকলোবিলাকে এইখিনি সোধপোছ কৰিব লাগিব। ভাবিলি সোধপোছ কৰি পেলাই নেক্সট ষ্টেপৰ কামখিনি কৰিবলৈ ৰেফাৰ দিব লাগিব। ইতিমধ্যে আমাৰ 2 নম্বৰ পেজটো ইমানতে খতম হৈছে। এতিয়া আমি যাওঁ ডাইৰেক্ট 3 নম্বৰ পেজলৈ। তেতিয়াহ'লে আমি এতিয়া 3 নম্বৰ পেজটো চাওঁ, আহকচোন। 3 নম্বৰ চিবেক ফৰ্মখনৰ 3 নম্বৰ পেজটো খণ্ড গ, COPD জটিলতা। COPDৰ জটিলতা। প্ৰয়োজন হোৱা সকলো বস্তু চিনাক্ত কৰক। এইখিনি বস্তু চিনাক্তকৰণ কৰিব লাগিব ঘৰত থাকোঁতেই দেই। যি ঘৰত আপোনালোকে চিবেক কৰিবলৈ গৈছে, প্ৰত্যেকজনৰ ক্ষেত্ৰতে ঘৰখনৰ কথা কমনটো পাই যাব। ইয়াত সুধিছে যে ৰন্ধনত ব্যৱহাৰ হোৱা সকলো ধৰণৰ ইন্ধন প্ৰকাৰ, খৰি, ধানৰ অৱশিষ্ট, গৰুৰ গোবৰ, খৰি, কেৰাচিন, কয়লা, LPG, কাৰণে ভাত চাত বনাওঁতে, খাদ্য বনাওঁতে কি ব্যৱহাৰ কৰি বনায় সেইটো কথা সুধিছে। যিটো হয় সেইটো টিক মাৰ্ক দিব। ব্যৱহাৰিক প্ৰকাশ, ধানৰ অৱশিষ্ট জ্বলোৱা, গছৰ পাত জাবৰ জ্বলোৱা, উদ্যোগত কাম কৰোঁতে ধূলিৰ সম্পৰ্কত অহা, যেনে ইটা ভাট্টা, কাছৰ বাচন বৰ্তন আদিত কাম কৰা হয়। এইখিনি যদি তেনেকুৱা ধৰণৰ পায়, ইয়াত মানে বস্তুটো টিক মাৰ্ক দি দিব, কোনটো বা হ'লেও লিখি দিব পাৰে। ইয়াৰ পিছত খণ্ড ঘ, PHQ2। ইয়াত সুধিছে যোৱা 2টা সপ্তাহ ধৰি নিম্নলিখিত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? মানে কি লাষ্ট 14 days, যোৱা 2টা সপ্তাহ ধৰি নিম্নলিখিত অসুবিধাৰ সন্মুখীন হৈছে নেকি? এইফালে দিছে যে এতিয়ালৈকে নাই হোৱা, এইটো 0 স্কোৰ আছে। কিছুদিনৰ পৰা হ'লে +1 আছে, মানে 1+, আধাতকৈ অধিক দিনৰ পৰা হ'লে 2+, প্ৰায় 3 দিনে হ'লে +3। তাৰমানে এইকেইটা স্কোৰ 0 হ'লে একদম 0, 1+ হ'লে আপোনাৰ 1তকৈ অলপ বেছি, মানে 2+ হ'লে 2তকৈ অলপ বেছি, 3+ মানে 3তকৈ অলপ বেছি পৰিমাণৰ অসুবিধা পোৱাটো বুজাইছে। 1 নম্বৰটো কৈছে কাম কৰিবলৈ অনিচ্ছা বা হেঁচা লগা। সেইটো সোধপোছ কৰিলে গম পাব। এতিয়ালৈকে নাই বা কিছুদিনৰ পৰা হৈছে, আধাতকৈ বেছি বা প্ৰায় সদায় হয়। যিটো স্কোৰ হয় সেইটো আপোনালোকে চাৰ্কল কৰি দিব। গম পাইছেনে? ইয়াৰ পিছত কুৱেশ্যনটো কৈছে 2 নম্বৰটো, একো ভাল নলগা, একো কৰিবলৈ মন নাযায়, একো কথাই ভাল নালাগে, হতাশা বা নিৰাশজনক অনুভৱ কৰা। এনিটাইম মানে হতাশ হৈ থাকে, নিৰাশজনক হৈ থাকে, মানে পজিটিভিটি বোলা বস্তুটো নাইকিয়া হৈ যায়। এনেকুৱা ধৰণৰ কিবা কিবি বস্তু যদি হয়, এতিয়ালৈকে যদি নাই হোৱা 0, যদি কিছুদিনৰ পৰা হৈছে +1, আধাতকৈ অধিক যদি হয় +2, নহ'লে প্ৰায় হ'লে +3 হ'ব। এই স্কোৰকেইটা যে দিব, এইকেইটাত আপোনাৰ মুঠ নম্বৰ উলিয়াব লাগিব। মুঠ নম্বৰটো আপুনি যোনটোৱে পায়, এই কলমটোত 0 কলমতটো 0 আহিব। কিছুদিনৰ পৰা হ'লে ইয়াত কি পাব সেইটো, আধাতকৈ অধিক হ'লে কি পাব সেইটো স্কোৰ, এইটো যিটো স্কোৰ হ'ব সেইটো স্কোৰ আমি তলত লিখি দিব লাগিব। এতিয়া কৈছে যিজনৰ মুঠ নম্বৰ 3 নম্বৰতকৈ বেছি হয় তাক CHO, মানে CHO, মেডিকেল অফিচাৰ বা PHC আদি লেভেললৈ প্ৰেৰণ কৰিব লাগিব, মানে ৰেফাৰ কৰিব লাগিব। ইয়াত 0 0 হ'ব। ইয়াত যদি আপোনাৰ 1 1 2 +2 হ'ব, এই দুটা যদি হয় +4 হ'ব, এই দুটা যদি +4 হয় তেতিয়াহ'লে তাকতো পঠাবই লাগিব, যাবই লাগিব। যদি কিছুদিনৰ পৰা যদি এটা হয় ওপৰত, তলতো যদি আধাতকৈ বেছি দিন হয় তেতিয়া এইটো তেতিয়া +3 হ'ব, তেতিয়াও তেওঁক ৰেফাৰ কৰিব লাগিব। তাৰমানে 3 নম্বৰতকৈ এজন মানুহৰ স্কোৰটো বেছি হ'লে তেখেতক ৰেফাৰ কৰিব লাগিব। আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া চিবেকখনৰ এটাকেইটা পেজ সম্পূৰ্ণ হ'ল। অকণমান ভিডিঅ'টো দীঘল হৈছে, গতিকে আমনি নাপায় আপোনালোকে স্কিপ নকৰি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাষ্টত এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত হিতাধিকাৰী চিনাক্ত হোৱাৰ পিছত চিভিল স্বাস্থ্য উপকেন্দ্ৰ তাৰিখ কোন তাৰিখে কৰা হৈছে সংক্ৰামক অসংক্ৰামক ৰোগৰ বহি নং
ধুনীয়াকৈ লিখি মেলি এইখিনি আমি চি বেগখিনি আপোনালোকে চাব চেণ্টাৰত এঘৰ মানুহৰ ছাপ'জ 30+ 3জন মানুহ আছে, 3জনৰ এনেকৈ ফৰ্ম ফিল আপ কৰি পেলাই 3জন মানুহ একেলগে 300 এজন মানুহৰ 3টা পেজ আছেতো, এনেকৈ প্ৰিণ্ট আপ কৰি পেলাই এই যে ফেমিলি ফল্ডাৰটো আছে আপোনালোকে অলৰেডি জানে সকলোৱে, তাত এঘৰ মানুহৰ এটাকেইজন মানুহৰ চি বেগ ফৰ্মখিনি একেলগে তাত ভৰাই দিব। ভৰাই দিয়াৰ লগে লগে আমি গম পাম পিছত যে এই খামটোত সোমাই থকা এই মানুহখিনিৰ 30+ হয় আৰু চি বেগ ফৰ্মখিনি ইয়াতে সোমাই আছে। আৰু সেইখিনি খেলি মেলি কৰিলে পিছত মানে নিজৰ দিগদাৰ হয়। গতিকে ছিষ্টেমেটিকেলি সকলোৱে ষ্টাৰ্টিঙৰ পৰাই যদি কৰে ছিষ্টেমেটিকেলি থাকি যাব। গতিকে আজিলৈ ইমানেই আছিলে চি বেগৰ সেইখিনিৰ ওপৰত। আশা কৰিছোঁ ভিডিঅ'টো ভাল যদি পাইছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ মাজৰ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয়। ধন্যবাদ।